Welcome to my YouTube channel, Urmila's Garden and Kitchen. এতিয়া আপোনালোকক দেখুৱাম কুচিয়া মাছ কেনেকৈ মাংসৰ নিচিনাকৈ বনাব পাৰে। এই ভিডিঅ'টো চাবৰ কাৰণে আহক মোৰ লগত আপোনালোক। এতিয়া মই কাটি থোৱা কুচিয়া মাছখিনি ধুনীয়াকৈ ভাজি লম। ঘৰতে ধুনীয়াকৈ চেলাই কাটি কুটি দিছে মানুহজনে। আচলতে কুচিয়া মাছ কাটি পেলাই ধুব নালাগে। আধাখিনি বহাই দিছোঁ, কেৰাহীত ভাজি আছোঁ। জুইটো কমাই দি লাহে লাহে লৰাই থাকিলেই হ'ল। সুন্দৰভাৱে ভজা যাব। আপোনালোকে দেখিছে, খাবলৈ খুব ভাল কুচিয়া মাছ। আৰু যিবিলাকৰ আপোনাৰ শৰীৰটো বহুত দুৰ্বল হয়, তেওঁলোকে কুচিয়া মাছ খুব খাব লাগে। এতিয়া এইখিনি আছে, আধাখিনি ভাজিছোঁ আৰু আধাখিনি ভাজি হ'ল। এতিয়া ধুনীয়াকৈ থাল এখনতে জলকীয়া, পিঁয়াজ, নহৰু, আদা, জিৰা, জালুক গোটেইখিনি লৈছোঁ। লগতে তেজপাতো লৈছোঁ দুটামান। এইখিনি এতিয়া কেৰাহীত ধুনীয়াকৈ বহাই দিব লাগিব। আলু কাটি থৈ দিছোঁ। একেবাৰে মাংসৰ ষ্টাইলতে বনোৱা হ'ব। মাংস যেনেদৰে আপোনালোকে বনায় ঠিক তেনেদৰে যা যোগাৰ কৰি ল'ব। এইখিনি দিম এতিয়া। আধাখিনি ভাজা হ'ল, এনেকৈ লাহেকৈ বহাই দিব। বেছি জুই দিলে বেয়া, অকণমান ভজা গ'লে ভাল হয়। জুইটো থিমত ৰাখি এনেকৈ ধুনীয়াকৈ ভাজিব। ল' প্ৰেছাৰ থকা মানুহসকলৰ কাৰণে খুব ভাল কুচিয়া মাছ খাব পাৰিলে। দুৰ্বল লোকসকলেও খাব লাগে। যিসকল ব্যক্তিৰ অপাৰেশ্যন হৈ যায় তেওঁলোকৰ কুচিয়া মাছ বনাই খালে ভাল। এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। দেখাত লোভনীয়া হৈছে কুচিয়া মাছ কাটি। দেখিছেনে, শ'ল মাছৰ পিছৰ নিচিনা হৈছে। শ'ল মাছ কাটি ভাজাৰ নিচিনা হৈছে, ধুনীয়া দেখিব। এইখিনি এতিয়া লৰাই দি আছোঁ। আপোনালোকে যে ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব। ভাজি আছোঁ জুইটো থিমত দি লাহে লাহে। ভাজি হৈ গ'ল। তেজপাত ধুনীয়াকৈ দিছোঁ তেলত। তেজপাত, কেঁচা জলকীয়া দিয়া নাই, ৰঙা জলকীয়া দিছোঁ, পকা জলকীয়া ধুনীয়াকৈ দি দিছোঁ। পিঁয়াজখিনি দি দিছোঁ। এতিয়া জলকীয়া পিঁয়াজে ধুনীয়াকৈ ভাজি ল'ম। চাওক, মাংসৰ ষ্টাইলত, মাংসত যেনেকৈ পিঁয়াজখিনি আগতে ভাজি লয় ঠিক তেনেদৰে ভাজি আছোঁ। আলু দি দিছোঁ। আলুৱে পিঁয়াজে অকণমান সময় ভাজি ল'লোঁ।
গোটেইখিনি ভাজি ধুনীয়াকৈ থাল এখনতে উলিয়াই লৈছোঁ। দেখিব খুব ভাল হৈছে, লোভনীয়া হৈছে। চাওক, আলু ভাজি আছোঁ পিঁয়াজৰ সৈতে। এইখিনি ভাজি হ'লে ধুনীয়াকৈ ভজা যাব লাগিব। ভাজি হ'লে কুচিয়া মাছখিনি দি দিম। আৰু অকণমান টাইম লাগিব। আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব। এতিয়া আদা নহৰু পিচি থোৱা এইখিনি দি দিছোঁ। লগতে জালুকো পিচি দিছিলোঁ। এইখিনি জিৰা গুড়ি। এতিয়া এইখিনি অকণমান ভজা যাব দিম। এইখিনি ভজা গ'লে মাছখিনি দি দিম। চাওক, মাছখিনি এতিয়া ঢালি দিম ইয়াৰ লগত। অকণমান ৰাখি দিছোঁ, 2 পিচমান ভাজি খাব লাগিব ভজাই ভজাই। এয়া দেখিছেনে মাংসৰ ষ্টাইলত কুচিয়া মাছ কেনেদৰে বনায়। আপোনালোকেতো জানেই, এদিন বনাই খাই ল'ব, খুব ভাল লাগিব। মই হ'লে খুব ভাল পাওঁ কুচিয়া মাছ খাই। এয়া চাওক, ধুনীয়াকৈ লৰাই লৰাই ভাজি আছোঁ। এতিয়া পানী অকণ দি দিম মছলাখিনি সৈতে। ধুনীয়াকৈ ঢাকনি মাৰি দিম। এতিয়া পানী দি দিলোঁ। তাৰপিছত ঢাকনি এখন মাৰি দিম আৰু ধুনীয়াকৈ আলু চালু সিজি যাব। এয়া গৰম মছলা এয়া পিচি পেলাই দি দিম আৰু ঢাকনিখন গুচাই দিলোঁ। এতিয়া তৰকাৰীখন ধুনীয়াকৈ উতলি আছে। মাংসৰ নিচিনা দেখিব হৈছে। এয়া চাওক, কুচিয়া মাছ মাংসৰ ষ্টাইলত। দেখিছে ধুনীয়া হৈছে, সিজি গৈছে, কোমল হৈ গৈছে। আজিলৈ এৰিছোঁ, বাই।